सर्वमंगलमंगले शिवे सर्वार्थसाधिके शरण्ये त्र्यंबके गौरी नारायणी नमस्तुते सृष्टि स्थिति विनाशनं शक्तिभूते सनातने गुणाश्रय गुणमयी नारायणी नमस्तुते शरणागत विनाथ परित्राण परायणे सर्वशक्ति हरे देवी भगवती नमस्तुते जयंती मंगला काली भद्रकाली कपालिनी दुर्गा शिव समाधत्ते सदा नमस्ते। भगवती नमस्ते जयंती मंगला काली भद्रकाली कपालिनी दुर्गा शिव समाधत्ते सदा नमस्ते आयुः हरत्रं जयंते देवी नमस्ते। হিমন্ত বিশ্ব শৰ্মা তেখেতক যদিহে তেখেতে ইচ্ছা কৰে তেখেতে দুআষাৰ বক্তব্যলৈ মোক আগবঢ়াবলৈ মই অনুৰোধ জনাম। আমি ধন্য, আমি গৌৰৱান্বিত। আমাৰ 153 বছৰীয়া ইতিহাসত আপুনি আৰু এটি নতুন ইতিহাস সংযোজিত কৰিলে, তাৰ বাবে আপুনি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতক যদিহে তেখেতে ইচ্ছা কৰে তেখেতক দুআষাৰ বক্তব্যলৈ মোক আগবঢ়াবলৈ মই অনুৰোধ জনাম। আজি মহানৱমীৰ পবিত্ৰ দিনটোত আপোনাৰ সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। নৱমীৰ দিনটো আমি মাক সিদ্ধিদাত্ৰী ৰূপে পূজা কৰোঁ আৰু 9টা দিন পূজা কৰাৰ পিছত অহাকালি আমি মাক বিদায় দিম। মায়ে আন্ধাৰ আঁতৰাই পোহৰ আনে, অসুৱা শক্তিৰ পৰিৱৰ্তে মানুহক সাহস দিয়ে, মানুহক পোহৰ দেখুৱাই, মানুহক আলোক দেখুৱাই। মই শাৰদীয় দুৰ্গা পূজাৰ এই পবিত্ৰ মহানৱমীৰ দিনটোত কোকৰাঝাৰবাসী ৰাইজক শাৰদীয় দুৰ্গা পূজাৰ সম্ভাষণ জনাইছোঁ আৰু আশা কৰিছোঁ মায়ে সকলোৰে পৰিয়ালত সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই লৈ আহিব। বছৰটো সকলোৰে ভালে কুশলে যাব আৰু আমি সকলোৱে একেলগ হৈ আমাৰ পৰিয়ালৰ, আমাৰ সমাজৰ, আমাৰ দেশৰ আৰু আমাৰ ধৰ্মৰ ৰক্ষাৰ বাবে আমি কাম কৰিম। সকলোকে মই বহুত আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। আপোনালোক সকলোৰে ভাল হওক তাকে কামনা কৰিছোঁ। বহুত ধন্যবাদ। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালৈ। আমি ধন্য, আমি গৌৰৱান্বিত। মহাবলে মহোৎসাহে মহাভয় বিনাশিনী Bisa